আহিছো কণ্টেক্ট বিৰতিৰ পিছতেই নলবাৰীৰ বৰগাছাত ঈদ সন্মিলন হিন্দু মুছলমান সম্প্ৰদায়ৰ যৌথ প্ৰচেষ্টাত দুৰ্গা মন্দিৰত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই ঈদ সন্মিলন উপলক্ষে দিনৰ ভাগত অনুষ্ঠিত হয় বিভিন্ন খেল ধেমালি বৰগীত লোকগীত জিকিৰ আৰু বিয়ানামৰ প্ৰতিযোগিতা সন্ধিয়া ভাগত অঞ্চলটোৰ আয়তীসকলে নাগাৰা নাম পৰিৱেশন কৰি শুভাৰম্ভ কৰে সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী নলবাৰীৰ এই অঞ্চলটোৰ লোকসকলে হিন্দু মুছলমানৰ ভেদাভেদ পাহৰি প্ৰতি বছৰে একেলগে উদযাপন কৰে বিভিন্ন উৎসৱ ঈদ সন্মিলন অনুষ্ঠানত নলবাৰীৰ শান্তিনিবাস অনাথ আশ্ৰমৰ পৰিচালক DY 365ৰ সাংবাদিক মজিবুৰ ৰহমানক সম্বৰ্ধনা জনোৱা হয় এই অনুষ্ঠানৰ লগতে সম্বৰ্ধনা জনোৱা হয় আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু সেই সংঘটোৰ বেনাৰতে আমি মিলনজ্যোতি সংঘই মানে ঈদ মেহফিল পাতিছোঁ ইয়াত আৰু দুৰ্গা পূজা প্ৰাংগণত আৰু ঘটনাটো হ'ল কি ইয়াত যিটো দুৰ্গা পূজা হয় এই দুৰ্গা পূজাটো আমি কি কৰোঁ আমাৰ সকলো হিন্দু মুছলিম লগ লাগি আমি দুৰ্গা উৎসৱটো পালন কৰোঁ কিবা বিবেকগামী শক্তিয়ে ইয়াক প্ৰতিহত কৰিব পাৰিব আপোনালোকৰ মাজত ভাতৃত্ববোধৰ যিডাল এনাজৰি এডাল ভাঙন আনিব পাৰিব নেকি নাই নোৱাৰে আমাৰ মাজত যিটো এটা হেৰি আছে মহব্বত আছে এইখিনি আমাৰ সদায় থাকিব আমি যেনেকৈ আমাৰ বয়সত মিলন হাইস্কুল আছিল তাৰ পৰা মিলন সংঘ হেৰি হৈ গ'ল মিলনজ্যোতি সংঘ হ'ল এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক ভৱিষ্যতলৈ তেওঁলোকে সদায় এই আমাৰ যিটো হিন্দু মুছলমান বড়ো সকলোৱে লগ লাগি আমি ইছলাম ধৰ্মৰ মানুহ আমি ইছলাম ধৰ্ম হ'লেও আমাৰ কোনো ভাল নাই আমি তেওঁলোকক এৰি নাখাওঁ বিয়া কাৰ্য হ'লে তেওঁলোকে আমাক এৰি নাখায় আমাৰ কিবা হ'লে তেওঁলোকে যায় আমাৰ মাজত ইমান মহব্বত মিল আছে হিন্দু মুছলমান বড়ো যিখিনি বা নমসূত্ৰ যিখিনি আছে গোটেইখিনি মানুহে লগ লাগি আমি ইয়াত অনুষ্ঠান আগৰ পৰাই কৰি আছোঁ এতিয়াও কৰি আছোঁ আমাৰ দুৰ্গা পূজা হয় ইয়াত আমাৰ মুছলমানসকলে অংশীদাৰ আমাৰ বিত্তীয় সম্পদক মুছলমানত থাকে মুছলমানসকলে চান্দা দিয়ে আমাৰ মন্দিৰত নৈবদ্য দিয়ে তেওঁলোকে ঠিক তেনেকুৱা কৰি আমিও মছজিদত আমাৰ যিটো ৰোজাৰ মাহ থাকে তাত আমি নিজে বুট মাহ বা ফল ফক্কৰ বা